2022 বৰ্ষত এছিয়া কাপৰ বাবে ভাৰতীয় টীম ঘোষণা কৰা হৈছে। এছিয়া কাপত কোনকেইজন খেলুৱৈ খেলিবলৈ সুযোগ পাব আৰু কোনকেইজন খেলুৱৈ খেলিবলৈ সুযোগ নাপায় তাৰ হৈ আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। নাম্বাৰ 1ত খেলিবলৈ আহিব দলৰ অধিনায়ক ৰোহিত শৰ্মা। নাম্বাৰ 2ত থাকিব ভাইচ কেপ্টেইন কেএল ৰাহুল। নাম্বাৰ 3ত থাকিব ৰাণ মেচিন বিৰাট কোহলি। নাম্বাৰ 4ত থাকিব সূৰ্যকুমাৰ যাদৱ। নাম্বাৰ 5ত থাকিব দীপক হুডা। নাম্বাৰ 6ত থাকিব ঋষভ পন্ত। নাম্বাৰ 7ত থাকিব দিনেশ কাৰ্তিক। নাম্বাৰ 8ত থাকিব হাৰ্দিক পাণ্ডিয়া। নাম্বাৰ 9ত থাকিব ৰবীন্দ্ৰ জাদেজা। নাম্বাৰ 10ত থাকিব ৰবিচন্দ্ৰন অশ্বিন। নাম্বাৰ 11ত থাকিব ইউজি চেহল। নাম্বাৰ 12ত থাকিব ৰবি বিষ্ণুই। নাম্বাৰ 13ত থাকিব ভুৱনেশ্বৰ কুমাৰ। নাম্বাৰ 14ত থাকিব অৰ্শদীপ সিং। নাম্বাৰ 15ত থাকিব আৱেশ খান। এইকেইজন খেলুৱৈ খেলিব ভাৰতীয় টীমৰ হৈ 2022 বৰ্ষৰ এছিয়া কাপ। আৰু আমি আশা কৰি আছিলোঁ যে এছিয়া কাপত জাসপ্ৰীত বুমৰাহ আৰু হৰ্ষল পেটেল এই দুইজন খেলুৱৈয়ে খেলিব, কিন্তু দুখৰ কথা যে এই দুইজন খেলুৱৈ আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে খেলসমূহ খেলিবলৈ নাপাব। আৰু তিনিজন খেলুৱৈ শ্ৰেয়স আয়াৰ, অক্ষৰ পেটেল আৰু দীপক চেহৰ এই তিনিজন খেলুৱৈক ৰিপ্লেচমেণ্ট হিচাপে ৰখা হৈছে। যদি খেল খেলি থকা অৱস্থাত কোনোবা খেলুৱৈ আঘাতপ্ৰাপ্ত হয় তেতিয়া এই তিনিজনৰ ভিতৰত কোনোবা এজন খেলুৱৈক খেলিবলৈ সুযোগ দিয়া হ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।